বটলটা এনেকৈ থৈ পিনে মোবাইলটো তাত থৈ দে ব্লগ বনোৱাতকৈ মোৰ জোতাযোৰ বনগুটিখিনি আঁতৰাই দিয়া এইটো চাওক আমাৰ পাৰ্টি তোমাৰ অনুভৱ কোৱা কেনেকুৱা লাগিলে খানা খাই অ' কৃষ্ণ 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 নমস্কাৰ গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল গৌৰৱ ৰিয়ানছ ব্লগ চ' গাইজ আজি মানে আহিলোঁ এটা বহুত ধুনীয়া ঠাইত আপোনালোকক দেখাম মোৰ ঠাইটো কেনেকুৱা আপোনালোকে থাম্বনেইল চাইটো গম পাইছে ক'লৈ আহিছোঁ আৰু মই আপোনালোকক সকলোবোৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিম বহুত ভালদৰে গোটেই ভিডিঅ'টো আপোনালোকে ভালদৰে চাই থাকিব একেবাৰে প্ৰথম লাষ্টলৈকে বহুত বেছি মজা হ'ব আৰু মোৰ লোকেশ্যন চাওক গাইজ মই ক'ত আছোঁ আৰু মোৰ লগৰখিনি আহিছে আমাৰ লগৰ মই আপোনালোকে কণ্টেণ্টত দেখিছে আপোনালোকে কেনেকুৱা আৰু মই দৌৰি আপোনালোকক দেখাব বিচাৰিছোঁ ওপৰৰ পৰা মোৰ পাছফালে চাব আপোনালোকে কি আছে ৰাস্তাত চাওক এইফালে চাওক চবফালে হালধীয়া আৰু হালধীয়া চ' গাইজ আপোনালোকক গোটেই ভিডিঅ'টো একদম ভালদৰে চাই থাকিব আপোনালোকে আৰু মোৰ লগৰবিলাক সেইফালে আছে আৰু আপোনালোক দেখাবলৈ চেষ্টা কৰিম ভালদৰে চাৰিওফালৰ পৰিৱেশ চাওক আপোনালোকে আৰু এইফালে আমাৰ লোকেশ্যনটো লৈছে ইয়াত একদম ধুনীয়াকৈ ঢাৰি পাতি পাৰি একদম ধুনীয়াকৈ সকলোৱে বহিছে আৰু এইফালে চাওক চ' মোৰ পাছফালে চাওক ইমান ধুনীয়া সেইফালে চবফালে চালে আপোনালোকে দেখিব হালধীয়া আৰু এইফালে চাওক সেইডোখৰ এইফালে সেউজীয়া আৰু এইফালে হালধীয়া আৰু হালধীয়াৰ মাজত আমি চ' গাইজ বলক জুই ধৰি আছে এইফালে চবে এইফালে মৃণুল কিবা এটা কয় দে কেনেকুৱা লাগিছে পাৰ্টি মজা লাগিছে চ' আৰু সেইফালে জুই ধৰিছে আৰু এইফালে কি এইবিলাক কি হ'ল ক'ত ভাগিছ কণী আৰু ঘৰত ভাগি দে কি হ'ল গাইজ এয়া দেখিছে নহয় এইফালে কি কৈছ এনেকৈ চবে চাহ তাহ খাবলৈ আৰু এইফালে হেৰি জুই ধৰি আছে আৰু মই জোতা খুলিলেও ভালকৈ এনেকৈ তাত মানে চাহ খাবলৈ আৰু সেইফালে গান বজি আছে কপিৰাইট নালাগে চাগে সৰুকৈ বাজি আছে চ' চাহ কিহে কি আছে ৰেনিছা কি আছে চ' তাই কথা আছে আকৌ এজনী এইফালে কৈ দিয়া কি আছে এইফালে এজনী লাডাখলৈ যোৱা নিচিনাকৈ ওলাই আহিছে গোটেই টুপি চুপি পিন্ধি আৰু এইফালে ভাইটি ৱাও জেকেট কি ধুনীয়া জেকেট পিন্ধি আহিছে চাওক গাইছ এইটো একদম ফেমাছ জেকেট আহিব আকৌ চ' চাহ খাই লওঁ চব আৰু চাই থাকক চ' গাইছ চাহ খাই লওঁ এতিয়া জুই জ্বলি গ'ল গাইছ আৰু এফালে গাহৰি চিলাই আছে ৰিংকু খৰিকা কোনে বনাই দিলে একদম ধুনীয়াকৈ বনাই দিছে চবে একদম গাহৰি চিলাই আছে দেখাইছোঁ গাইছ চাওক গাহৰি খৰিকালত কাজিয়া লাগিছে তোৰ মোৰ গাইজ ময়ো এটা ভিডিঅ' চেনেল ব্লগ চেনেল খুলিম বুলি ভাবিছোঁ কিন্তু কি কওঁ বাৰু মই এতিয়া ইমানকৈ কথা ক'ব নাজানো নহয় লাজ লাগে নহয় কেমেৰাটো উলিয়াই লোৱা লাজে লাগে এতিয়া কথা ক'ব পাইছে গাইজ এতিয়া মোৰ চেনেলত কথা ক'ব পাৰিছে ইভাগে কথা ক'ব লাজ লাগে বোলে তাকেহে নিজৰ কেমেৰাটো উলিয়াই লোৱাৰ পিছত লাজ লাগে আকৌ মোৰ প্ৰথমে লাজ লাগিছে তাৰপিছত মই এনেকৈ বনাই পেলাই অভ্যাস হৈ গ'ল এতিয়া যি দি বকি থাকোঁ কেমেৰাটো খোলো যি মনত আহে তাকে বকি পিনে যাওঁ বকি থাকোঁ আৰু ক'ৰ পৰা ওলালাহি গৰু খেদি আহিছে তাই গৰু খেদি আহিছে এইফালে ডেনিছা জুই ফুৱাই আছে ঠাণ্ডা লাগিছে পাৰিছা পাৰিছা কি কাটিছা এইফালে ভাৰতীয়ে পিঁয়াজ কাটিছে পিঁয়াজ কাটি কান্দিছা নেকি পিঁয়াজ কাটিলে বোলে মানুহে কান্দে কান্দিব লাগে অভ্যাস আছে এইফালে হেৰিয়ে খাই আছে কণী ধোঁৱা আহিছে এইফালে গাহৰি গাইছ চাওক গাইছ এইফালে চাওক মানুহ গোটেই মানুহ আহি আছে ইয়াত মানে এনেকুৱা ছিজনৰ মানে গোটেই মানুহ হৈ যায় চবফালে এয়া চাওক লাইনকৈ একদম মানুহ আহি আছে আৰু মানুহে একদম ভিৰ কৰেহি আহি পিনে এইটো ঠাইত তাৰপৰা ঠাণ্ডাও হৈছে এইফালে আমাৰ পাৰ্টিটো আৰু ভাল লাগিছে আপোনালোকক সকলোবোৰ দৃশ্য আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম চাই থাকক ভালদৰে গোটেই বেকগ্ৰাউণ্ডত একদম গান বাজি আছে বেলেগ মোৰ কপিয়াত লাগিব বুলি মই ভিডিঅ' তেনেকৈ বনোৱাই নাই শুনিছে নহয় একদম ধুনীয়াকৈ বেকগ্ৰাউণ্ড মানে কপিয়াত লাগিলেও লগাব এনেকৈ বনাই দিম মানে বেলেগৰ যিহেতু গান লগাই আছে এতিয়া ক'বগৈও ন কি অফ কৰি দিলে এতিয়া অফ কৰি দিলে গাইছ তাৰপিছত আৰু কপিয়াত লাগিব বুলি মই ভিডিঅ' তেনেকৈ বনাই পাছফালে চাওক মোৰ গোটেই গাহৰি চাহৰি পৰি আছে আৰু এইফালে শাক পাচলি কাটি আছে চবে আৰু গাইছ মোৰ চাৰিওফালে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম
ফাইনেলি মই সৰিয়হখিনি আপোনালোকক দেখাবলৈ মানে হালধীয়াবিলাক আপোনালোকক দেখাবলৈ পাই গ'লোঁ। সেই ডেনিছাৰ লগত মোৰ লগত আহিছে ডেনিছা। আমি সেইটো জেগাৰ পৰা সেউজীয়া জেগাটোৰ পৰা আমি এতিয়া হালধীয়া জেগাটোলৈ আহিছোঁ আৰু আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম কিমান ধুনীয়া। আপোনালোকে হয়তো চিনি পায় সকলো, আপোনালোকে দেখিছে ফটো ষ্টুডিঅ' নহ'লেও ক'ৰবাত নহয় দেখিছে ধেমাজি বঙালমাৰী লেচিয়া আৰু সেই একদম ভাগ লাগি গৈছে গাইছ সেইডোখৰ কাৰণে একদম দৌৰি আহিলোঁ যে। চ' চাওক মোৰ পাছফালে চাওক গাইছ হালধীয়া 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 চবফালে হালধীয়া আৰু চাওক খেতিবোৰ। আমি মাজলৈ নাই যোৱা নহয়, কাষৰে ফটো মাৰি মিনে ইয়াতে ৰখি পিনে আমাক মানে মাজত যাব নাই দিয়া, সেইকাৰণে আমি ইয়াতে ৰখি আছোঁ। আৰু চাওক মাজত এনেও নাযাওঁ বাৰু গাইছ। অঁ চোৱা এইফালে আমাৰ ডেনিছা গাইছ, এয়া চাওক হালধীয়া সৰিয়হ আৰু বহুত ভাল লাগে এনেকুৱা জেগাবিলাক। আৰু মই ফটো মাৰিলোঁ, ইনষ্টাগ্ৰামত পষ্ট কৰিম, গৌৰৱ ৰিয়ান বুলি আছে ইনষ্টাগ্ৰামটো, আপোনালোকে ফ'ল' কৰিব মোক, তাত চাব পষ্ট পাব ধুনীয়া ধুনীয়া। আৰু ব্লগটো পাছফালে মই লগাই দিম, মানে ব্লগটো শেষত মই ফটোটো অকণমান লগাই দিম, আপোনালোকে চাব, চাই পিনে ক'ব কেনেকুৱা লাগিছে। আৰু চাওক পাছফালে ভাল লাগিছে। চ' গাইছ বলক আমি আকৌ আমাৰ খানা খোৱা জেগাটোলৈ যাওঁ, সেউজীয়া ডোখৰলৈ। চ' গাইছ বলক। আৰু গাইছ ওপৰৰ পৰা চাওক কিমান ধুনীয়া লাগিছে ভিউটো। ৱাও, এইটো চাওক আমাৰ পাৰ্টি একদম ধুনীয়াকৈ জুম কৰি দেখাই দিছোঁ, একদম ধুনীয়াকৈ চব কৰি আছে। আৰু জলি জলি কয় আমাৰ মাইনা এনেকুৱা নহয়, মাইনা এনেকুৱা নহয় মাইনা। ইফালে আমাৰ মাংস বনাই আছে আমাৰ সোণালী, হাই কৈ দিয়া সোণালী। মৃদুলো আছে একদম, আৰু এইজনীও আছে এইফালে, চবেই একদম মিলি পিনে মাংস চাংস একদম টেষ্টি টেষ্টিকৈ বনাই আছে। আৰু এইফালে একদম ৰেডি ৰিংকু, এটা খাব লাগে অকল। এইফালে কৈছা কি কাটিছা গাহৰি চান্দা মাতিব পাৰে লগত ইটো নালাগিব। আৰু এফালে একদম ধুনীয়াকৈ মাংস ৰেডি, আৰু এফালে গাহৰি মাংস ৰেডি, আৰু এফালে কি বনাই আছা কৌশিকা? হেল্ল' ক কাই কোৱা ডেনিছা? এই কথা চথা নকয় একেবাৰে, কিবা এটা কোৱা, কিবা এটা কোৱা। একদম গৰম উঠি গ'ল, সেইকাৰণে জেকেট চেকেট চাওক এইফালে চব খুলি ল'লোঁ। এতিয়া খুলি পিনে একদম অকল এতিয়া চাৰ্টটো পিন্ধি আছোঁ। আৰু এইফালে চাওক মন হিয়া দৈ লাগি আছে, আৰু এইফালে চবেই কিবা কিবি বনাই আছে। আৰু গাইছ মই কিন্তু একো কাম নাই আকৌ, অহাৰ পৰা মানে সিহঁতি চবেই বনাই মেলি চব ৰেডি কৰিছে, মইনো কি কৰিব লাগে, সেইকাৰণে মই অকল ভিডিঅ'কে বনাই আছোঁ। আৰু চাই থাকক, মই আপোনালোকক দেখাই দিম গোটেই পৰিৱেশবিলাক চাৰিওফালৰ। আৰু চাই থাকক ভিডিঅ'টো। কেমেৰা কোৱালিটিটো অকণ কিবা হৈ গৈছে, দিনক দিন অকণ বেয়া হৈ গৈছে, কি হৈছে জানো গাইছ। আৰু কপিয়াত লাগিব বুলি ভয়ো লাগে, কপিয়াত জানো কপিয়াত লাগিব নালাগে। এতিয়া সেই গানখিনি তেনেকৈ লগাই থৈ দিয়া মানে চব গোটেই গানেই বাজি আছে, মানে কেনেকৈ খানা খাবলৈ আহিছে যেতিয়া গান চানো বজাবই। আৰু মই ব্লগটো তেনেকৈ বনাই আছোঁ, মাজে মাজে কপিয়াত লাগিলে লাগক, কি হয়নো দিয়ক, হ'ব দিয়ক গাইছ। तुझे देखा तो ये जाना सनम, प्यार होता है दीवाना सनम, अब यहाँ से कहाँ जाए हम, तेरी बाहों में मर जाए हम। आयो गाइस গাইজ ভাতটো খাই দিলোঁ, ভ্লগ বনাবলৈ পাহৰি থাকিছিলোঁ। আকৌ এতিয়া কেমেৰাটো উলিয়াই ল'লোঁ, চবেই এফালে ভাত খাই আছে, কেমেৰাটো অকণ কিবা ব্লাৰ ব্লাৰ হৈ আছে, চবকে এবাৰ এবাৰ দেখাই দিছোঁ। সেই কৌশিকা, এইফালে সোণালী, মৃদুল, ডেনিছা, ৰিংকু, সেইফালে ভাৰতী, প্ৰেৰণা, আৰু এইফালে কৌশিকা, এইফালে মই। চাওক চাওক দেখা এইখন, তাই অকলে অকলে বহিছে সঁচাকৈ একেবাৰে চবফালে। এইফালে তিনিটা, এইফালে চাৰিটা। অঁ তই মাজত আকৌ মেইন ভকত। এইফালে জুই জ্বলি আছে, চাওক ধুনীয়াকৈ। চবৰে ভাত চাত খাই মেলি হৈ গ'ল, আমাৰ ৰিংকুৱে খাই আছ, কেনেকুৱা লাগিছে? ভাল লাগিছে, পুৰা ভাল লাগিছে। এইফালে চাওক তাত একদম টিফিনত মাৰি দিছে, এই খাই দেখা আকৌ। আৰু এইফালে 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 ডেনিছা দি চবে ভিডিঅ' বনাই আছে। আৰু এইফালে কি হ'ল বনগুটি, তাই গোটেই পেনে চেনে বনগুটি লাগিলে। আৰু এইফালে চাওক নিপি জেকেট, ভাইটি সিং নিপি জেকেট। আৰু এইফালে মিৰুলে খৰি কি ঘৰলৈ লৈ যাওঁ নেকি? খৰি ঘৰলৈ লৈ যাওঁ নেকি? ঘৰলৈ লৈ যাওঁ বান্ধি লৈছে। ছোৱালী কি হ'ল, খাই হ'ল হ'ল। এই তাই হাতখন কি নেমুজি হাতটো একদম মুচি আছে। এফালে গোটেই হেৰি ঘৰলৈ বান্ধি নিছে, ঘৰলৈ বান্ধি নিছে, এই ঘৰলৈ বান্ধি নিছে একদম টিভিত একদম ধুনীয়াকৈ মাংস চাংস চব গাইছ। আৰু এইফালে চাওক 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 পৰিৱেশ চাওক, এইফালে চৰাই চৰাই গৈছে। আৰু এইফালে চবফালে ধোঁৱা ধোঁৱা হৈ গৈছে। আৰু এইফালে জোতা জোতা পিন্ধি একদম ৰেডি। ঠাণ্ডা হৈছে ন? ঠাণ্ডা, বহুত ঠাণ্ডা। এই ডেনিছাক ধুনীয়াকৈ ফটো মাৰি দিছোঁ একে বনত বহি বহি। ডেনিছা মোক ভ্লগত যে একোৱে নোকোৱা, কিবা এইটো কোৱা। এই চেচ এইবিলাকে কথা চথা কয়, আমাৰ এইবিলাকে
এফালে চাওক পৰিৱেশ এই ভাইটিহঁতি ভাল সদায় কথা কয় হয়নে ডেনিছে কথা এটা মোক ব্লগত ক'বলৈ বেয়া পায় মানে ব্লগ বনোৱাতকৈ মোৰ জোতাযোৰ বনগুটিখিনি আঁতৰাই দিয়া নাই ঘৰত গৈ পিনে ধুনীয়াকৈ বহি পিনে অঁতৰাবাগে আৰু পেৰা চুলি তুলি বান্ধি লৈছে কিবা এফালে পেৰা চাই দিয়া বাবা এনেকৈ মাৰি দিলে হ'ব এনেকৈ গাইছ ৰ'ব ফটো মাৰি দিয়ক গাইছ এফালে ডাঙৰকৈ জুই জ্বলি আছে ঠাণ্ডাত আমি একেবাৰে এফালে মৃদুল হাই কৈ দে আৰু এফালে আমাৰ পৰিৱেশ এজনী ফটো মাৰিবলৈ চিঞৰি আছে গাইছ মই আজি মানে গোটেই দিনটো অকল ফটো মাৰ কেমেৰামেন মানে মই চবেই অকল ফটো এইবিলাক প'ষ্ট চাওক প'ষ্ট দিছে আৰু এইফালে চবেই মানে ভাৰী ঘৰলৈ যাবলৈ ৰেডি হৈছে তাই বেগ চেগ পেকিং কৰি পিনে ৰেডি হ'লে চাওঁ ন এইফালে জুই শেষ দিওঁ আৰু সেইকেইজনী সেইফালে এতিয়া গান লগাই পিনে আমি চবেই নাচিম নচা গান লগা কিন্তু আপোনালোকক দেখাব নোৱাৰিম হ'লে নচা অকণমান দেখাম বেলেগ গান লগাই পিনে আৰু মানে কপিৰাইট লাগিব কাৰণে আমি গানখিনি কাটি দিম আৰু সেইখিনি বেলেগ আৰু এই ফটো দুখন মাৰি লওঁ ন হয়নে বটল এটা এনেকৈ থৈ পিনে মোবাইলটো তাত থৈ দে গাঁও জ্বলিছে শুন কথাটি গাঁও জ্বলিছে আমাৰ মৰমকে মই বোলে হেনো বলিয়া মোৰফালে নোলাই আকৌ পৰা চলি থাকে হেনো আলোচনা মই বোলে হেনো পগলা গাঁৱত তিনিআলি সদায় বহি থাকে মোৰেনো আলোচনা শুন চাবি ধুনীয়াকৈ যাবা ভালকৈ চলাবা कितनी औसम है यार চব যাবলৈ ৰেডি আৰু কেনেকুৱা লাগিছে পেয়াৰা কোৱা তোমাৰ অনুভৱ আজি খানা খাবলৈ কেনেকুৱা লাগিলে কোনো ভালকৈ নহয় দেনিছা কেনেকুৱা তোমাৰ অনুভৱ তোমাৰ গালি খাইং গালি খাই মানে ঘৰত কোনখন স্কুটি So guys, ইমান পাৰি ইমান ভালদৰে আপোনালোক দেখাবলৈ চেষ্টা কৰি আজি ভিডিঅ'টো কেনেকুৱা লাগিলে চাই জনাব লাইক কমেণ্ট শ্বেয়াৰ সকলোবোৰ কৰি দিব আৰু যিমান ভালকৈ বনাম বুলি ভাবিছিলোঁ মানে ভিডিঅ'টো সিমান ভালকৈ বনোৱা নহ'ল আৰু মানে কৈ দিলোঁ আজি আমাৰ ল'ৰা কেইবাটাও অহা কথা আছিলে কিন্তু কিবা কিবি কাৰণ নাহিলে এতিয়া মৃদুল আৰু মই মানে গোটেই গোপীখিনিৰ মাজত কৃষ্ণ আৰু কাৰোবাৰ নিচিনা হৈছে চ' গাইজ এহেঁতি গোটেই চিঞৰ বাখৰ কৰিছে গোটেই গাল ছোৱালী আৰু কেলেনো চিঞৰিব অকল মৃদুল আৰু মই আছোঁ দুটা আহিছোঁ আৰু লাইক শ্বেয়াৰ কমেণ্ট চব কৰি দিব চ' আজিকালি বাই বাই ইমানেই লগ পাইছোঁ আপোনালোকক নেক্সট ভিডিঅ'ত